নমস্কাৰ বন্ধুসকল, মই লবদাস আপোনাক জানো আহক চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি NIOSৰ পাঠ্যক্ৰমৰ ব্লক 1 অৰ্থাৎ গুট 1ৰ 1 নম্বৰ প্ৰশ্নাৱলীৰ উত্তৰ আলোচনা কৰোঁ আহক। 501 পেপাৰৰ ব্লক 1ৰ প্ৰথম প্ৰশ্নটো হৈছে অৰ্থাৎ প্ৰথম প্ৰশ্নাৱলীটো হৈছে প্ৰাচীন ভাৰতৰ শিক্ষাৰ প্ৰধান লক্ষ্য কি আছিল? উত্তৰ: প্ৰাচীন ভাৰতৰ শিক্ষাৰ নিৰ্ধাৰিত লক্ষ্য আৰু উদ্দেশ্য আছিল আধ্যাত্মিকতা, চৰিত্ৰ গঠন, ব্যক্তিত্বৰ বিকাশ, শিষ্টাচাৰিতাবোধ, যোগ্যতা বৃদ্ধি, সংস্কৃতিৰ সংৰক্ষণ আৰু প্ৰচাৰ আদি। প্ৰাচীন ভাৰতৰ জীৱনৰ আদৰ্শ আধ্যাত্মিকতাবাদ আছিল। শিক্ষাই ছাত্ৰসকলক আত্মবিকাশ, দৈহিক, মানসিক, বৌদ্ধিক আৰু আধ্যাত্মিকতাৰ সামঞ্জস্য বিকাশৰ উৎস যোগান ধৰিছিল। গতিকে শিক্ষাৰ লক্ষ্য আছিল আত্মা উপলব্ধি বা ব্ৰহ্মাৰ উপলব্ধি বা মোক্ষ প্ৰাপ্তি। এনচাৰটো আপোনালোক সম্পূৰ্ণকৈ এটা পেজত দিছোঁ মই, আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব। যদি উত্তৰটো আপোনালোকৰ সহায়ক হৈছে তেন্তে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰক, যাতে মই দিয়া প্ৰশ্নাৱলীৰ প্ৰতিটো প্ৰশ্ন আপুনি প্ৰথমতে পায়। ধন্যবাদ।